আহোম ৰাজবিষয়া দেওধৰ গোহাঁয়ে ৰূপনী বুঢ়ীৰ দুই কন্যাক বিয়া কৰাইছিলে। সেই দুই কন্যাই হৈছিলে পিছলৈ দুই সতিনী, আৰু এই দুই সতিনী নামত তেওঁ দুটা পুখুৰী খনাইছিলে। এটা পুখুৰী হৈছে বৰ সতিনী, আনটো হৈছে সৰু সতিনী। জামুগুৰিহাটৰ সংগেমাজুচুক গাঁৱত অৱস্থিত এই দুই পুখুৰীৰ বিষয়ে আমাৰ এক চুটি প্ৰতিবেদন। এইটো হৈছে বৰসতিনী পুখুৰী। প্ৰায় ৮ বিঘা আয়তনৰ এই প্ৰাচীন পুখুৰীটো আছে গাঁওখনৰ দক্ষিণ সীমাত। পুখুৰীটোৰ সমীপতে কোচগাঁৱৰ সীমাত অৱস্থিত আনটো পুখুৰী সৰু সতিনী। প্ৰায় লগালগিকৈ থকা দুয়ো সতিনী পুখুৰীৰ আছে এক অজানা ইতিহাস। উল্লেখ পোৱা যায় যে আহোম ৰাজত্বকালৰ শেষৰ ফালে গাঁওখনত কিছু বছৰ ধৰি গোমধৰ বংশৰ দেওধৰ গোহাঁই নামেৰে এজন আহোম ৰাজবিষয়াই পৰিয়ালসহ বসবাস কৰিছিল। শত্ৰুক বাধা দিবৰ বাবে ভৰলী নদীৰ পূব দিশে আহোম সৈন্যই চামধৰা গড় নিৰ্মাণ কৰিছিল। সেই সময়ত ঐতিহাসিক চামধৰা গড়ৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব এই দেওধৰ গোহাঁইক ন্যস্ত কৰা হৈছিল। কিম্বদন্তী মতে এই স্থানত দেওধৰ গোহাঁইৰ লগত তেওঁৰ পৰিবাৰ পদুম কুমাৰীও আছিল। পিছে তেওঁৰ পৰিবাৰৰ সতি সন্ততি নাছিল। দেওধৰ গোহাঁয়ে উপায়ন্তৰ হৈ দৈৱজ্ঞৰ কাষ চাপে। অসবৰ্ণ বিবাহ কৰাব লাগে বুলি দিয়া দৈৱজ্ঞৰ পৰামৰ্শ মতে তেওঁ সমীপতে থকা এখন কৈৱৰ্ত গাঁৱৰ ৰূপনী বুঢ়ীৰ দুই কন্যাক বিবাহ কৰায়। দুই ভগ্নী কন্যা বিবাহৰ পিছত দুই সতিনী হয়। দেওধৰে দুই পত্নীৰ স্মৃতি যুগমীয়া কৰাৰ বাবেই হেনো খন্দাইছিল এই দুই পুখুৰী। এটাক কোৱা হয় বৰ সতিনী আৰু আনটোক কোৱা হয় সৰু সতিনী। সম্প্ৰতি এই দুয়োটা পুখুৰীতে গাঁও দুখনৰ গঞাই মীন পালন কৰি আহিছে। এই দুই সতিনী পুখুৰীয়ে গৌৰৱোজ্জ্বল আহোম ইতিহাসক সজীৱ কৰি তোলে।